গুড মৰ্ণিং। সময় এতিয়া 7টা। গুড মৰ্ণিং, মই এতিয়া 7:25 হৈছে। কি খবৰ আপোনালোকৰ? মোৰ ভালেই বৰ্তমান। বহুত দিন হ'ল যিহেতু ভিডিঅ' দিব পৰা নাই, মানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে ঘৰত পূৰা কাম লাগি আছোঁ, সেইকাৰণে ভিডিঅ' কোনো দিয়াই হোৱা নাই। মানে নতুন ভিডিঅ' আহিব, যিহেতু ভিডিঅ' আহিব নতুন জেগাত যোৱা কথা আছে, পাছত কম। এনেও যাম যেতিয়া দেখি যাব। বাকী যিহেতু আজি গম পাইছে 15 আগষ্ট ইণ্ডিপেণ্ডেন্স ডে। আজিৰ দিনটোতে আমাৰ ভাৰত স্বাধীন হৈছিলে 1947 চনত 15 আগষ্ট তাৰিখে, অৰ্থাৎ আজিৰ দিনটোতে আমাৰ ভাৰতখন স্বাধীন হৈছিলে। যিহেতু 1947 চনৰ আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল, যিসকল বীৰ এই স্বাধীনৰ সময়ত যিসকল নিজৰ দেশ উৎসৰ্গা কৰিছিলে এই মাতৃভূমিৰ হাতত, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাইছোঁ। আৰু য'তে থাকক তেওঁলোকে যেন আশীৰ্বাদ কৰক, সকলোকে সুখে থাকক। আৰু এটা কথা কি জানে, মানে মই গৈ আছিলোঁ ডিমৌ ডাই এজনত থৈ আহি বাগানৰ মাজত আছোঁ, ধুনীয়া বাগানৰ মাজত। আৰু এটা কথা কি জানে, আজি কেইদিনমানৰ পৰা এটা ফেচবুকত পোষ্টাৰ বেয়া মনটো আমনি কৰিছে। মানে কেলৈ আমাৰ যিখন জাতীয় পতাকা সেইখন ডাষ্টবিনত পেলাই দিছে। এনেকুৱা নিজ মানুহ থাকেনে বাৰু, যিখন পতাকাৰ কাৰণে হাজাৰ হাজাৰ জোৱান শ্বহীদ হৈছে, কাৰ্গিল হওক বা নাই হওক, ক'ৰবাত বা বৰ্ডাৰত পূৰা শ্বহীদ হৈছে। সেইসকল লোকৰ প্ৰতি অকণো শ্ৰদ্ধা নাইনে? তেওঁলোক আছে কাৰণে আজি শত জোৱান আছে কাৰণে আজি আমি ইয়াত আছোঁ ন, আমি ইয়াত সুখে শান্তিয়ে আছোঁ। ইমানো নিজ মানুহ থাকেনে বাৰু? আৰু যিহেতু সেইকাৰণে কৈছোঁ সকলোকে, মানে এইটো কাম যাতে নকৰে। বহুত দুখ লাগে যেতিয়া নিজৰ জাতীয় পতাকাখন মানে ক'ৰবাত ডাষ্টবিনত বা খালত ক'ৰবাত যেতিয়া পৰি থাকে, বহুত মনটো বেয়া লাগে, নহয় জানো কওকচোন? সেইকাৰণে কৈছোঁ আপোনালোকে এইটো কাম কেতিয়াও নকৰিব। আৰু যদি পতাকাখন যদি একো কৰিবই নাই, তেতিয়াহ'লে আপোনালোকে নল'বই, যদি ইজ্জত নাই বুলি ভাবে। এইখন কোনো অদৰকাৰী বস্তু নহয় ন। এই বস্তুলৈ চাব দেই, এই বস্তু আপোনালোকে ভালকৈ পঢ়ি চাবচোন বাৰু। মানে ফটোখন চাওক, কি মানে ক'ব বিচাৰিছে, মানে একো ভাবি বুজিব পৰা নাই। মানে মোৰ বস্তু দেখিব বহুত খং উঠি আছে, যিহেতু মই কি ক'ম এতিয়া, নিজকে কিবা লাজ লাগিছে। এনেকুৱা নিজ মানুহ থাকিব পাৰেনে বাৰু? মন কৰক। সেইকাৰণে কৈছোঁ, আপোনালোকে যদি পতাকাখন নোৱাৰে, আপোনালোকে লোট পিঠিত বান্ধি লৈ ফুৰিব নালাগে নহয়, গাড়ীখনত বা ঘৰত ক'ৰবাত আঁৰি থ'লেও। যদি ল'ব নাজানে নল'ব, হানি নকৰিব কেতিয়াও। এইখন পতাকাৰ কাৰণে আজি শত জোৱান শ্বহীদ হৈ গৈছে আৰু হেৰিয়ত লাগি আছে, দেখিছে ন। আৰু যিহেতু মোৰ কথাষাৰ শুনি যিয়ে পেলাইছে, হয়তো যদি ভিডিঅ'টো চাই হয়তো গাত লাগিব পাৰে। মোক যদি কিবা বেয়াকৈ ভুলকৈ কৈছোঁ মোক ক্ষমা কৰিব, কমেণ্টত ক'ব। যদি বেয়াকৈ কিবা কৈছোঁ, মানে সহ্য নহ'ল আৰু ৰ'ব নোৱাৰিলোঁ। ইমান এটা দেখি জানো ৰ'ব পাৰে কোনোবা হ'লেও, আপুনি হ'লেও মই হ'লেও কোনো ৰ'বতো নোৱাৰোঁ। সেইখিনি ক্ষমা বিচাৰিছোঁ। বাকী আজি 15 আগষ্ট সকলোতে ধুমধামেৰে পালন কৰা হৈছে, আমিও পালন কৰোঁগৈ। ব'লক ভিডিঅ'টো চাই থাকক, পূৰা ধামাকা। কি পাওঁ দেখাই যাম আজি 15 আগষ্ট যিহেতু। আমাৰ এখন নতুন মানে মিস্ত্ৰী লাগি আছে। আমি মানে ভাদ মাহত প্ৰতি বছৰে নাম লওঁ নামঘৰত। সেই সকলো ল'ৰা ডেকা বুঢ়া মিলি মানে আজি এই নামঘৰ চফা কৰা হৈছে। পুৰা মিস্ত্ৰী লাগি আছে, মিস্ত্ৰী যোগালী পুৰা মানে একদম নামঘৰত নাম লোৱা ভিডিঅ' পাই থাকিব, মানে ফেচবুকতে পাব, মজাকৈ চাই থাকিব। যিহেতু আজি 15 আগষ্ট বুলি চব ছুটিত আছে, সেইকাৰণে চবেই অলপ চাফাই অভিযান।